নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মাছ আৰু নেফা ফুল। এয়া মাছখিনি আগতে ভাজি লৈছোঁ। এয়া নেফা ফুল ধুই কাটি বাছি থৈছোঁ। এয়া মাছখিনি ভাজা হৈ গৈছে আৰু এতিয়া কাঢ়ি ৰাখিম। এয়া এইফালে মাছ ভাজা তেলখিনিতে পিঁয়াজ আৰু জলকীয়া এড কৰি দিছোঁ। এয়া নিমখ এড কৰি দিলোঁ, লগতে হালধি এড কৰি এয়া নেফা ফুলখিনি এতিয়া এড কৰি দিম। এয়া নেফা ফুলখিনি ভাজা হৈ গৈছে, মই এতিয়া ভাজি ৰখা মাছখিনি এড কৰি দিম। এয়া মাছ এড কৰি দিছোঁ। এতিয়া এড কৰি দিছোঁ পানী। এয়া পানী দিয়াৰ পিছত সম্পূৰ্ণ আঞ্জাখন উতলিবলৈ দিম। এনেদৰে অকণমান ৰেড চিলি এড কৰি দিছোঁ আৰু এয়া অলপ ধনিয়া পাউডাৰ এয়া আৰু এয়া জিৰা পাউডাৰ। এয়া দালি আৰু কচু বইল কৰি থৈছোঁ। এয়া দেখিবলৈ গৈছে আঞ্জাখন সম্পূৰ্ণ উতল আহিছে। এতিয়া মই ৰৌ মাছ আৰু নেফা ফুলৰ আঞ্জাখন কাঢ়ি ৰাখিম। আৰু এয়া মাছৰ পেটু ভাজিম। মাছৰ পেটু ভাজিবৰ বাবে এয়া কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি ৰাখিছোঁ। এফালে তেল গৰম হৈ আছে, পিঁয়াজ আৰু জলকীয়াখিনি এড কৰি দিওঁ। এয়া হালধি এড কৰি দিছোঁ অলপমান। এয়া নিমখ এড কৰি দিলোঁ অলপ। আটাইখিনি নিমখ হালধি মিক্স কৰি পিঁয়াজ জলকীয়া এনেকৈ ভাজি লৈছোঁ। এয়া ঠাণ্ডা ভাত আৰু মাছৰ পেটু একেলগে এড কৰি দিলোঁ। এয়া মাছৰ পেটু ভাজা হৈ গৈছে, অলপ ৰেড চিলি এড কৰি দিছোঁ। দালি আৰু কচুখিনি তেল দিবৰ বাবে এয়া পিঁয়াজ ভাজি লৈছোঁ। এয়া পিঁয়াজখিনি সম্পূৰ্ণ ভাজা হোৱাৰ পাছত মই এতিয়া দালি আৰু কচুখিনি এড কৰি দিম। এয়া দালি বইল হ'ব দিয়াতে নিমখ হালধি এড কৰি দিছিলোঁ। এতিয়া অলপ দালিখিনি উতল অহালৈকে ঢাকি ৰাখিম। এয়া দালিখনো হৈ গৈছে আৰু সম্পূৰ্ণ উতল আহি গৈছে। এয়া আমাৰ ৰাতি ভাত সাজ এনেদৰে কচু দাইল, লগতে এয়া ৰৌ মাছ আৰু নেফা ফুলৰ আঞ্জা, মাছৰ পেটু ভাজা, লগতে মাছ ভাজা, ইলাচি নেমু, বাঁহগাজ ভাজা। যিসকলে ভিডিঅ'টো সকলোকে চালে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আগলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, শুভৰাত্ৰি।